নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আজি আপোনালোকক LP টিচাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত 2024 লিষ্ট যোনটো ওলাব গৈ আছে তাৰ আপোনালোকৰ এক্সট্ৰা মাৰ্কিঙৰ ক্ষেত্ৰত অকণ ডিছকাশ্যন কৰিম, লগতে আপোনালোকৰ কাট অফৰ এনালাইচিছ সম্পৰ্কেও আপোনালোকক ডিছকাশ্যন কৰি জনাই দিব বিচাৰিছোঁ। ফাৰ্ষ্টতে যিসকল বন্ধু বান্ধৱীসকলে NCC চাৰ্টিফিকেট আছে তেওঁলোকক এক্সট্ৰা এটা মাৰ্ক প্ৰদান কৰা হ'ব বুলি কৈছিলে। মানে ধৰি লওক আপোনালোকৰ যোনটো এক্সট্ৰা মাৰ্ক থাকিব, ঠিক আছে বন্ধুসকলে, এক্সট্ৰা মাৰ্কৰ ক্ষেত্ৰত কি কি মানে আপোনালোকৰ সেইকেইটা থাকিব, ডাটাকেইটা অকণমান জাষ্ট জনাই দিব বিচাৰিছোঁ। ফাৰ্ষ্টত আপোনালোকৰ হাই ছেকেণ্ডেৰী মাৰ্কটো থাকিব, ঠিক আছে ন, তাৰ পৰা 5% এটা লোৱা হ'ব। আৰু নেক্সট আপোনাৰ যদি ডিগ্ৰী কৰা আছে তেন্তে ডিগ্ৰীৰ পৰা মাৰ্কটো লোৱা হ'ব। একচুৱেলি মেক্সিমামটো LPৰ ক্ষেত্ৰত আপোনালোকৰ হাই ছেকেণ্ডেৰী মাৰ্কটোৱে চোৱা হ'ব। আৰু মেক্সিমাম মাৰ্ক আপোনালোকৰ ক'ৰ পৰা লোৱা হ'ব আপোনালোকে হয়তো গম পাই চাগে, টেটৰ পৰা 80%, প্ৰায় 80% মাৰ্ক আপোনালোকৰ টেটৰ পৰা লোৱা হ'ব। গতিকে অনলাইনীসকল এতিয়া মানে কি হৈছে, নতুন যোনটো প্ৰচেছ মতে মেক্সিমাম গুৰুত্ব ক'ত দিয়া হৈছে আপোনালোকৰ টেটৰ মাৰ্কৰ ওপৰত। গতিকে টেটৰ মাৰ্কটো যদি আপোনালোকৰ ভাল আছে, ঠিক আছেনে বন্ধুসকল, যদি আপোনালোকৰ টেটৰ মাৰ্কটো ভাল আছে তেন্তে মানে আপোনালোকৰ পোৱা চান্সটোও বহুত ভাল আছে। টেটৰ মাৰ্কৰ ওপৰত আপোনালোকৰ মানে পোৱা আৰু নোপোৱাটো ডিপেণ্ড কৰিব। যদি আপোনালোকৰ টেটৰ মাৰ্ক বহুত ভাল তেন্তে বহুত বেছি ভাল, আপোনাৰ মানে পোৱা চান্সটোও বেছি আছে। যদি আপোনাৰ টেটৰ মাৰ্কটো কম আছে, লাইক এক্সাম্পল মই ক'ব বিচাৰিছোঁ, পাৰ্চেণ্টেজটো ধৰি লওক আপোনাৰ জেনেৰেল কেণ্ডিডেটৰ পৰা 55 বা আপোনাৰ 56 আছে, একচুৱেলি মই জাষ্ট এক্সাম্পলহে দিছোঁ বন্ধুসকল, তেন্তে মানে আপোনাৰ পোৱা চান্সটো বহুত বেছি কম থাকিব। মেক্সিমাম জেনেৰেল কেণ্ডিডেট 60+ থাকে। যদি 60 আছে তেতিয়া মানে কি হ'ব, 60+ থাকিলে মানে যিবোৰ গ্ৰীণ জ'ন হিচাপে আছে তাত আপোনালোকৰ সুবিধা হ'ব। আৰু ৰেড জ'নত যদি আপোনালোকে এপ্লাই কৰি থয়, ঠিক আছে বন্ধুসকল, যদি আপোনাৰ মাত্ৰ পাৰ্চেণ্টেজ আছে মাত্ৰ ধৰি লওক আপোনাৰ 60+ আছে জেনেৰেল কাৰ্ডৰ, তেতিয়া যদি ৰেড জ'ন যিবোৰ আছিলে, ঠিক আছে না, ৰেড জ'নত যদি আপুনি এপ্লাই কৰি দিয়ে তো পোৱা চান্সটো আপোনাৰ বহুত ল' থাকিব। যদি আপুনি গ্ৰীণ জ'ন, লাইক এক্সাম্পল 60+ আছে, কিছুমান গ্ৰীণ জ'ন আছিলে, মই নামকেইটা ক'ম বাৰু আপোনাক, গ্ৰীণ জ'ন আৰু ৰেড জ'ন কোনকেইটা পৰিছে। গ্ৰীণ জ'ন তাত যদি এপ্লাই কৰিছে তেন্তে আপোনালোকৰ পোৱা চান্সটো বাঢ়ি যাব। এইবাৰ মেৰিট যোনটো লিষ্ট প্ৰকাশ কৰিব তাৰ ক্ষেত্ৰত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন অলমষ্ট হৈ গৈছে। জাষ্ট আপোনালোকৰ মেৰিট লিষ্টটো ফাৰ্ষ্ট প্ৰকাশ কৰাৰ পিছত আপোনালোকৰ এটা টেষ্ট হ'ব, যাক নেকি কয়, একচুৱেলি ৰ'ব দেই, মই অলপ ডাটাটো চাই ল'ব দিয়ক, 1 মিনিট মই চাই পেলাই আপোনালোকক জনাইছোঁ। য়েছ, মেৰিট লিষ্ট প্ৰকাশ কৰাৰ পিছত আপোনালোকৰ মেৰিট লিষ্টটো থাকিব, লগতে আপোনালোকৰ মেডিকেল টেষ্টটো কৰা হ'ব। মেডিকেল টেষ্টটো এই দুটা যদি ৰিপৰ্ট ভাল থাকে আপোনালোকৰ, তাৰপিছত আপোনালোকৰ কি হ'ব, ফাইনেল যোনটো চাকৰিটো প্ৰদান কৰা হ'ব। এতিয়া কথাটো হ'ল যে কিছুমান কেণ্ডিডেটে কয় যে মেডিকেলত ফেইল কৰে নেকি। বন্ধুসকল, মেডিকেলত কোনো ধৰণৰ প্ৰব্লেম নহয়, জাষ্ট আপোনালোকৰ ফিজিকেলটো চোৱা হয়, আপোনালোকে ঠিক ঠাক আছে নাই, পঢ়ুৱাবৰ ক্ষেত্ৰত আপোনালোকৰ যিবোৰ মানে মেণ্টেল হেল্থ বা ফিজিকেল হেল্থ ভাল আছে নাই সেই সম্পৰ্কে চাই, ইয়াত কোনো ডাঙৰ কথা নহয়। এতিয়া আমি আহিওঁ কাট অফলৈ, ঠিক আছে না। কাট অফৰ ক্ষেত্ৰত বহুতো বন্ধুসকলে মানে অসুবিধাৰ সন্মুখীন হ'ব লগা হয়, গতিকে কাট অফৰ ক্ষেত্ৰত অকণমান জনাই দিব বিচাৰিছোঁ। কাট অফৰ ক্ষেত্ৰত মই কৈ দিব বিচাৰিছোঁ, এইবাৰ মই কাট অফৰ এতিয়া ডাইৰেক্ট আপডেটটো দিব নোৱাৰিম। এইটো কাট অফটো মই এনেই কোৱা নাই, এইটো এটা এনালাইচিছ কৰিছোঁ মই আপোনাৰ চেনেলৰ জৰিয়তে। আপোনালোকৰ এটা ভোটিং মই কৰিছিলোঁ, ভোটিঙত মেক্সিমাম কেণ্ডিডেটে চাউথ চালমাৰা ডিষ্ট্ৰিক্টত এপ্লাই কৰিছে। এইবাৰ দেখা পোৱা গৈছে চাউথ চালমাৰাত বহুত বেছি কেণ্ডিডেট আছে। আৰু এটা ডিষ্ট্ৰিক্ট মই চাইছোঁ, ধুবুৰী ডিষ্ট্ৰিক্ট, চাউথ চালমাৰা আৰু ধুবুৰী ডিষ্ট্ৰিক্টত মেক্সিমাম কেণ্ডিডেট মানে এপ্লাই কৰিছে এইবাৰ। মানে ভোটিঙত ধৰি লওক আপোনালোকৰ 2K + 1K আপোনাৰ ভোটিং এই দুটাতে আছিলে। গতিকে ইয়াৰ পৰা এটা অনুমান লগাব পাৰে যে কেনেধৰণৰ মানে কেণ্ডিডেটসকলে কোনটো ডিষ্ট্ৰিক্টত প্ৰিফাৰেঞ্চটো বেছি দিছে। আৰু এটা ডিষ্ট্ৰিক্ট চাইছিলোঁ আপোনালোকৰ নগাঁওটো চাইছিলোঁ মই, নগাঁও ডিষ্ট্ৰিক্ট, লগতে আপোনাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট আছে, আৰু এটা ডিষ্ট্ৰিক্ট পাইছিলোঁ মই লখিমপুৰ ডিষ্ট্ৰিক্ট। এই ডিষ্ট্ৰিক্টকেইটাত কি হৈছিলে আপোনালোকৰ মানে কেণ্ডিডেট লেভেলটো অলপ বেছি আছে এইবাৰ, মানে এপ্লাই বেছি কৰিছে। বাকী ডিষ্ট্ৰিক্টসমূহৰ মই ইমান এটা চোৱা নাই, ইমান এটা মানে ভোটিং পোৱা নাই বাকী ডিষ্ট্ৰিক্টসমূহৰ। গতিকে ইয়াৰ পৰা আপোনালোকে অনুমান লগাব পাৰে যে ৰেড জ'ন হিচাপে কোনকেইটা ডিষ্ট্ৰিক্ট পৰি আছে। এতিয়া গ্ৰীণ জ'নৰ কিবা আপডেট পালে আপোনালোকক মই নেক্সট ভিডিঅ'ত জনাই দিম। গ্ৰীণ জ'নৰ মই ডাটাবোৰ কালেকশ্যন কৰি আছোঁ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। নেক্সট ভিডিঅ'ত মই বাকী আপডেটবোৰ আপোনালোকক প্ৰভাইড কৰি দিম। আৰু ডাটাবোৰ কালেকশ্যন কৰি আছোঁ মেৰিট লিষ্ট সম্পৰ্কে, কিবা আপডেট আহিছে নেকি, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ফাইনেল আপডেট অহা নাই। আহিলে মই আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম। ধন্যবাদ।